Assamese Help Tips চেনেলটোলৈ আপোনালোক সকলোকে আদৰণি জনাইছোঁ। আজি আপোনালোকক খেজুৰৰ উপকাৰিতাৰ বিষয়ে কিছু কথা জনাম। খেজুৰ এবিধ সুস্বাদু ফল বুলি আমি সকলোৱে জানো, হয়নে? কিন্তু খেজুৰ খালে আমাৰ কি কি উপকাৰ হয় সেইখিনি জানিলে হয়তো আপুনিও আচৰিত হ'ব। খেজুৰ এবিধ সুস্বাদু ফল হোৱাৰ লগতে আমাৰ শৰীৰৰ বাবে বহুত উপকাৰী আৰু এইটো এটা পুষ্টিকৰ ফল। খেজুৰত প্ৰচুৰ পৰিমাণে প্ৰ'টিন, কাৰ্বহাইড্ৰেট, আইৰণ, কেলছিয়াম, ছ'ডিয়াম, মেগনেছিয়াম আদি উপাদানেৰে ভৰপূৰ। ইয়াত ভিটামিন চি, ডি, বি আৰু এস্কৰ্বিক এচিড পোৱা যায়। খেজুৰৰ প্ৰথমটো উপকাৰিতা হৈছে খেজুৰ খালে আমি শৰীৰত ভিটামিনৰ অভাৱ দূৰ কৰিব পাৰোঁ। ২ নম্বৰ উপকাৰিতাটো হৈছে খেজুৰ যিহেতু আহযুক্ত ফল, ই কষ্ঠকাঠিন্যতা দূৰ কৰে। ৩ নম্বৰ উপকাৰিতাটো হৈছে খেজুৰে শৰীৰৰ হাড়বোৰ মজবুত কৰি ৰাখে। আৰু ৪ নম্বৰ উপকাৰিতাটো হৈছে খেজুৰত যথেষ্ট পৰিমাণে যিহেতু প্ৰ'টিন থাকে, সেইবাবে খেজুৰ খালে আমাৰ মাংসপেশীবোৰ শক্তিশালী হৈ থাকে। আৰু ৫ নম্বৰটো উপকাৰিতা হৈছে খেজুৰত প্ৰচুৰ পৰিমাণে আইৰণ আছে, সেয়েহে ই ৰক্তহীনতা দূৰ কৰে। সেয়েহে আমি যিমান পাৰোঁ খেজুৰ খাবলৈ চেষ্টা কৰিব লাগে। সৰু সৰু ল'ৰা-ছোৱালীক খেজুৰ খাবলৈ দিলে সিহঁতৰ ওজন বৃদ্ধিতো সহায় হ'ব। গতিকে সিহঁতক পাৰিলে সদায় ১টাৰ পৰা ২টাকৈ খেজুৰ খাবলৈ দিব লাগে। মোৰ এই ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগিছে তেন্তে ভিডিঅ'টোত লাইক, কমেণ্ট আৰু চেনেলটো যদি নতুন হয় তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'বলৈ একেবাৰে নাপাহৰিব। পুনৰ উপস্থিত হ'ম আন এটি ভিডিঅ'লৈ। আজিলৈ আহিলোঁ, ধন্যবাদ।